হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? মই আন এটি নতুন ব্লগ লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া বাজিছে 12 বাজিছে। জাষ্ট এই বজাৰৰ পৰা আহি এইমাত্ৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি কি কিনো ল'লোঁ, কি কিনো নাই সেইটোকে আপোনালোকক অলপকৈ দেখুৱাই দিওঁ। বৰ বেছি বিশেষ বজাৰ কৰা নাই। মোৰ কাপোৰ এইযোৰ কিনা হৈছিলে। আপোনালোকে তাত ৰংটো হয়তো পাতল দেখিব পাৰে, কিন্তু অৰিজিনেলকৈ ডাঠ হয় আৰু সেইটো বহুত পিন্ধিবলৈ আৰাম হয়। গতিকে এইযোৰকে মোৰ কিনা হ'ল। এখন চাদৰ আৰু ব্লাউজটোৰ এখন মেখেলা হয় আৰু ব্লাউজটো চিলোৱা নাই, পিছত চিলালে দেখুৱাম বাৰু। আৰু এইযোৰ মোৰ ল'ৰাটোৰ কাপোৰযোৰ এনেকৈ, আৰু এইযোৰ আছে আপোনাৰ এইযোৰ চাৰ্ট হয় আৰু এইটো আপোনাৰ পেণ্ট। ইয়াৰ লগত ৱাশ্ব কৰিব আছে। এয়াৰ এতিয়া বজাৰৰ পৰা আহি আমাৰ ধুনধুনে খেলি আছে। এতিয়া এই জাষ্ট কাপোৰ চাপোৰ সলাই দিলোঁ আৰু এতিয়া খেলি আছে। আৰু আপোনালোকক মই অথনি ব্লাউজটো যে দেখুওৱা নহ'ল, সেইটো মই চিলাবলৈ দি থৈ আহিছোঁ আৰু গোটেই সম্পূৰ্ণ ড্ৰেছযোৰ পিন্ধি এদিন দেখুৱাম বাৰু। খেলি আছে আৰু আমাৰ ধুনধুনে এতিয়া খেলি আছে সি, আৰু এতিয়া অলপ পাছতে তাক মই খুৱাই ল'ম আৰু এতিয়া খুৱাই কৰি লওঁগৈ তেনে হ'ব আৰু এতিয়া। এইবাৰ কাপোৰ চাপোৰ সলাই কৰি আহিলোঁগৈ আৰু অলপ ফ্ৰেছ হ'বলৈ বাকী আছে, সেয়াও হৈ লওঁগৈ। আজি ইমানতে ব্লগটো সামৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পায়, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওপৰতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, বাই বাই। সকলো ভালে থাকিব বুলি আশা কৰিলোঁ।